নমস্কাৰ বন্ধুসকল, মই জয়ন্ত সোণোৱাল পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ এটা নতুন ভিডিঅ' লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে চাগে। আজি এই ভিডিঅ'টো বনাম মই এই ভিডিঅ'টো মানে এইসকলৰ ওপৰত বনাম যে যিসকলে নেকি বাহিৰত কাম কৰি আছে বা অথবা কোনো চাকৰি ক্ষেত্ৰত আছে, অকলে আছে, সেইসকলৰ কিছুমান প্ৰব্লেম থাকে। প্ৰব্লেম যেনে ধৰা এতিয়া ডিউটিৰ পৰা আহি বা কামৰ পৰা আহি যেনেকৈ ধৰা এতিয়া ভাগৰ লাগে আৰু কাপোৰ কানি লেতেৰা হৈ যায়, কাপোৰবিলাক মানে ধুবলৈ এলাহ লাগে। সেই কাপোৰবিলাক মানে কেনেকৈ সহজতে ধুব পাৰি এই কাপোৰবিলাক আৰু সোনকালে মানে কেনেকৈ শেষ কৰিব পাৰি খুব কম সময়ৰ ভিতৰতে, আৰু যেনে কাপোৰ ধোৱা যেন অনুভৱ নহয়, তাৰ ওপৰতে আজি মই এই ভিডিঅ'টো বনাইছোঁ। চ' বন্ধুসকল, ভিডিঅ'টো আজি ৰাতি বনোৱা হৈছে, সেইকাৰণে অলপ মানে ক্লিয়াৰ অহা নাই। ভিডিঅ'টো মানে আপোনালোকে চালেহে বুজি পাব যে কেনেকৈ মানে, আৰু মানে কোনো মেচিন ব্যৱহাৰ কৰা নাই। কাপোৰ মানে ধুম মানে মই নিজে ধুম আৰু কোনো মেচিন ব্যৱহাৰ নকৰোঁ। আপোনালোকে 5 মিনিট, অনলি 5 মিনিটৰ সময়ত আপোনালোকে বহুত কাপোৰ মানে ধুই শেষ কৰিব পাৰিব। 5 মিনিট, 6 মিনিট বা 4 মিনিটো লাগিব পাৰে। আপোনালোকক মই সেই টিপছটো আজি দিম, কেনেকৈ আপোনালোকে বহুত কাপোৰ মানে খুব কম সময়ৰ ভিতৰতে ধুই শেষ কৰিব পাৰিব আৰু মানে যে কাপোৰ ধোৱা যেন অনুভৱেই নহ'ব আপোনালোকৰ। আৰু এই ভিডিঅ'টো এইসকলৰ মানুহৰ কাৰণে যে যিসকল মানে ধৰক কাপোৰ চাপোৰ ধুই দিবলগীয়া মানুহ নাই। মই এইটো কথা কোৱা নাই যে মই বৰলা মানুহ কথা কৈছোঁ, বৰলা মানুহ কথা কোৱা নাই। যিসকল মানে বাহিৰৰ দেশত কাম কৰি আছে, অকলে আছে, নিজৰ কাম নিজে কৰিবলগীয়া হয়, কাপোৰ ধুবলগীয়া হয়, ভাত বনাবলগীয়া হয়, চাকৰি ক্ষেত্ৰতে হওক বা কাম কৰা ক্ষেত্ৰতে হওক। চ' সেইসকল মানুহৰ কাৰণে এই টিপছটো বহুত কামত আহিব। মই ভিডিঅ'টো দীঘলীয়া কৰিম বুলি ভাবিছিলোঁ, কিন্তু দীঘলীয়া নকৰোঁ। চ' বন্ধুসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ তেতিয়াহ'লে। চ' বন্ধুসকল, এইখিনি আজি কাপোৰ, যিখিনি কাপোৰ নেকি মই একদম কম সময়ৰ ভিতৰত ধুম আৰু বিনা কষ্টত, আৰু মেচিন নাই, ৱাশ্বিং মেচিন নাই, মই কেনেকৈ ধুম আপোনালোকে চাই থাকক। এতিয়া মই প্ৰথমতে এই চাৰ্ফ পেকেটটো ল'লোঁ। চাৰ্ফ পেকেটটো লৈ এইখিনি মই চাৰ্ফখিনি ভালকৈ ধুই ল'লোঁ। চাৰ্ফ অলপ বেছিকৈ দিব লাগিব, কাপোৰ বহুত লেতেৰাটো। এইটো 1.5 মাহমান হ'ল নেকি ধোৱাই নাই চাগে। এইখিনি মই ভালকৈ ধুই ল'লোঁ চাৰ্ফখিনি। আপোনালোকে এই টিপছটো ব্যৱহাৰ কৰিব পাৰে। একদম কষ্ট নাই, কেনেকৈ কষ্ট নহয় কাপোৰ ধুৱে বিনা মেচিনত, মেচিন নাই আৰু খুব কম সময়ৰ ভিতৰতে মই কাপোৰখিনি ধুই মানে শেষ কৰিম। আৰু যিহেতু নেকি আমাৰ ডিউটিত যাওঁতে সময় মানে একদম নেপাওঁৱে, সেই গতিকে আমি টিপছটো ব্যৱহাৰ কৰোঁ। আপোনালোকেও কৰিব পাৰে। ভিডিঅ'টো যদি আপোনালোকে চাই থাকে শেষলৈকে, তেতিয়াহ'লে আপোনালোকে বুজি পাব যে কেনেকৈ কম সময়ৰ ভিতৰতে কাপোৰখিনি ধুই শেষ হয় আৰু মেচিন নাই আৰু হাতেও চুব নালাগে, কষ্ট কৰিব নালাগে। কেনেকৈ ধুব লাগিব আপোনালোকে দেখুৱাই আছোঁ। এইখিনি মই ইয়াত তিয়াই দিলোঁ কাপোৰখিনি, বহুত কাপোৰ আছে এইখিনি। একটা দিনত ধৰাই নাইচোন ভালকৈ। এইখিনি মই চব কাপোৰখিনি মানে অকণমান টাইম চাপত দি থ'লোঁ, মানে চবেই দিয়ে এইটো চাপত। সেইকাৰণে দিছোঁ যাতে ইয়াত যিবিলাক ময়লা আছে বা এইখিনি লেতেৰাবিলাক যাতে অলপ কোমল হয়, ধুবৰ কাৰণে সহজ হয়, তাৰ কাৰণে মই চাপত এইখিনি অকণমান টাইম দি ল'লোঁ। চ' বন্ধুসকল, এইখিনি মিনিমাম 5 মিনিট বা 10 মিনিট মই ইয়াত থৈ দিম, তিয়াই থৈ দিম। তিয়াই থোৱাৰ পিছত তাৰপিছত মই আপোনালোকক দেখাম এইখিনি কেনেকৈ ধুলে সোনকালে হয় আৰু আপুনি কষ্ট কৰিব নালাগে, কি ধৰণে ধুলে আপোনাৰ কষ্ট নহয়। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এইখিনি মই এতিয়া 10 মিনিট তিয়াই থৈছোঁ। বন্ধুসকল, এতিয়া মই 10 মিনিট কাপোৰখিনি তিয়াই ল'লোঁ। তিওৱাৰ পিছত এতিয়া কেনেকৈ ধুম, এইখিনি কষ্ট নকৰাকৈ, হাতে নোচোৱাকৈ, মেচিনত নলগোৱাকৈ এতিয়া আপোনালোকে চাব মই কাপোৰখিনি কেনেকৈ খুব কম সময়ৰ ভিতৰতে ধুই আপোনালোকক দেখুৱাই দিম। চ' বন্ধু, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। এইখিনি আহিলোঁ মই ইয়ালৈকে। এইখিনি আহি ইয়াত মই চাপত অলৰেডি কাপোৰখিনি দিয়া আছে।
মই ইয়াত কাপোৰখিনি ইয়াত ঢালি দিলোঁ। কাপোৰখিনি গোটেইখিনি মই কাপোৰ উলিয়াই ল'লোঁ। ইয়াত কাপোৰখিনি উলিয়াই লোৱাৰ পিছত এতিয়া মই কেনেকৈ ধুম, এতিয়া আমি কাপোৰটো ধুবলৈ মানে বহুত টেনশ্যন লাগি যাব, যিহেতু আমি কাপোৰ চাপোৰ ধোৱা ইমান অভ্যাস নাই ন। গতিকে এতিয়া আমি ইয়াত নতুন ট্ৰিক্স ব্যৱহাৰ কৰিছোঁ। এই ট্ৰিক্সটো আপোনালোকে চাওক। ভাগৰ লাগিব যে কিমান ডান্স কৰিবি। কাপোৰ ধোৱা ফিনিছ। এতিয়া সম্পূৰ্ণখিনি কাপোৰ মোৰ চাফা হৈ গৈছে। বছ অলপ পানী দি উলিয়াই দিলে হৈ গ'ল। তো আপোনালোকৰ কেনেকুৱা লাগিলে আজি কাপোৰ ধোৱা ট্ৰিক্সটো, কম সময়ৰ ভিতৰতে কেনেকৈ কাপোৰ ধুব পাৰে আৰু নিজৰো কষ্ট নহয়, আপুনি অনুভৱ নকৰে যে কাপোৰ ধুই আছোঁ বুলি। চ' বন্ধুসকল, মোৰ ডান্স কৰা হৈ গ'ল, কাপোৰ ধোৱা হৈ গ'ল, গান খতম, কাপোৰ ধুই ফিনিছ। আপোনালোকে অনুভৱেই কৰিব নোৱাৰিব যে মই কাপোৰ ধুই আছোঁ। ইয়াত মই এটা বিন্দাছ জুবিনদাৰ গান লগাই ল'লোঁ আৰু অকণমান ডান্স কৰিলোঁ, বাছ মোৰ কাপোৰ একদম চাফ। বন্ধুসকল, এতিয়া আপোনালোকৰ ট্ৰিক্সটো কেনেকুৱা লাগিলে আমাক ক'বলৈ নাপাহৰিব, কমেণ্টত জনাই দিব ট্ৰিক্সটো কেনেকুৱা লাগিলে। কাপোৰ ধোৱাৰ ট্ৰিক্সটো আপোনালোকে যি চালে কেনেকুৱা লাগিলে ট্ৰিক্সটো জনাই দিব। আৰু যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে চব প্লিজ সৰুকৈ হ'লেও মানে একদম ছাবস্ক্ৰাইব এটা কৰি দিওঁ। মোৰ বহুত ছাবস্ক্ৰাইবাৰ কম হয়, যিহেতু নেকি মই চেনেলটো নতুনকৈ ক্ৰিয়েট কৰিছোঁ, সেইবাবে মোৰ ছাবস্ক্ৰাইবাৰ বহুত প্ৰয়োজন হয়। জানে আৰু ইউটিউবাৰসকলৰ কাৰণে ছাবস্ক্ৰাইবাৰটো বহুত মানে এটা মূল্যৱান বস্তু নিচিনা। গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।